হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি মনটো বহুত ভাল লাগি আছে। এয়া আমি ৰাতিপুৱাই 6 বজাতে গাড়ীত উঠিলোঁ উবেৰত। আমি পাঠশালা যাম গাঁৱত। বহুত বছৰ গাঁৱত যাব পৰা নাই। আজি যাম গৰম বন্ধত। এক সপ্তাহমান থাকিম আৰু স্কুলটো খুলিবই, বেছি দিন থাকিব নোৱাৰিম। এয়া গোটেইকেইটাই আমি গাঁৱলৈ আহিলোঁ আৰু এয়া বৰষুণো পৰি আছে কিনকিনীয়া। ৰাস্তা ঘাটবোৰ একো নেদেখি তথাপিতো যাই আছোঁ আৰু ড্ৰাইভাৰে নি আছে আমাক। যাই আছোঁ উবেৰত। ইয়াত উঠি ভালেই লাগিছে, বৰষুণ নাই। আৰু আহি পেলাই আমি ষ্টেচন পালোঁ, পল্টন বজাৰ ষ্টেচন। আৰু মানুহজনে মোক ফটো উঠিবলৈ ক'লে, ফটো উঠিলোঁ আৰু সিহঁতকো উঠাই দিলোঁ বিহু নাচনী কেইজনীৰ লগত। চিনাৰীটো বহুত ভাল লাগিছে। আৰু টিকট কাটি আমি এয়া লিফ্টত ওপৰলৈ আহিলোঁ। ওপৰৰ পৰা আৰু ব্ৰিজৰ তলত নামি আৰু আমি ট্ৰেইনত উঠিলোঁ। এয়া ব্ৰহ্মপুত্ৰ নদী, ইয়াৰ নদীৰ ওপৰত আমি এয়া ফটো উঠিলোঁ আৰু ৰিলচ বনালোঁ, আপোনালোকৰ আগত দেখুৱালোঁ আৰু গাঁৱলৈ যাই ভিডিঅ' দেখাম।